আৰু এক্টৰ বুলি ক'ব লাগিব এতিয়া কভাৰ চং যেতিয়া বনাবি এক্টৰে আৰু নাচনি বহুত দূৰত আছে তাইক মনি নাপাম তাৰ লাগি হেল্ল' গাইজ বোলে বৰ্তমান কি ভিডিঅ' শ্বুট হৈ আছে মই আছো ইয়াতে বোলে পথৰৰ মাজত শ্বুট এইটো খালটোৰ নাম কি আছিল চুলগুৰি পাৰত এইফালে খালত ডুব যাবি জাগাটো চাওক কি ধুনীয়া জাগা একদম পথৰৰ মাজত এটা খালৰ শ্বুটৰ জাগা নেকি এইটো নে পাৰ্টটো আৰু এইটো পাৰ্ট ভিডিঅ'টোৰ কাৰণে আহিছো আমি কি গানত ডান্স কৰিব কচোন আজি হ'ল জুবিনদাৰ বিহু আছিনে মানে কি মৰমি গীতটো আজি ভিডিঅ' কৰাব আৰু এইফালে কি কৰিঅ'গ্ৰাফাৰে ড্ৰেছিং কৰি আছে আৰু বাকী এইফালে সহায়কাৰী এইগিলা ডাইৰেক্টৰ বিজি খাদ্যমন্ত্ৰী এইটো ডাইৰেক্টৰ খাদ্যমন্ত্ৰী এইফালে এইবিলাক কৰিঅ'গ্ৰাফাৰ আৰু এক্টৰ বুলি ক'ব লাগিব এতিয়া কভাৰ চং যেতিয়া বনাবি এক্টৰে আৰু বাকী গিলা সহায়কাৰী এইফালে এইগিলা আৰু এতিয়া হেৰি ক'ত ছোৱালী ক'ত এই টঙালি তোৰ মোৰ কাৰণে লৈ আহিব নাচনি বহুত দূৰত আছে তাইক মনি নাপাম তাৰ লাগি ছটা লৈ ঘূৰি আছো বাকী বিলাকৰ নাই বৰষুণ দিলে বাচিব লাগিব আৰু নিশ্চয় এইফালে আমাৰ এক্টৰ এয়া ড্ৰেছ পিন্ধাই আছে এইফালে কিহে মজা হ'ব বৰষুণ দিবা ধৰিছে অকল মই ছটা লৈ যোৱাৰ কোনো ছটা নাই এটা ছটা মানুহ 15টামান মানুহ ছটা আছে এটা মই ছটা লৈ ঘূৰি আছো অকল মোবাইলকেইটা বাচিলে হ'ল আৰু বাকী যি নহওক নহ'লে সেইকেইটা যাব গোটেই মোবাইলকেইটা বাচিলে হ'ল আৰু বাকী বাচা দৰকাৰ নাই জেগাখিনি মজা কিন্তু পথৰৰ মাজত এটা খালৰ পাৰত বহুত জেগা বাৰু ইয়াত দেখা পাইছে আমি নাচিম বাদ দিয়া চাবি চাবি পিন্ধি লৈছো ইহু বতাহ মাৰি থকাৰ কাৰণে চাবিটো ধৰি থাকিব লগা হৈছে দেই বতাহ মাৰি আছে বিৰাট নহ'লে উৰি যাব মজা ভাল হৈছে